লছ দুনিয়াৰ লছ নিমখা আকৌ বিশ্বাস কৰিব নোৱাৰি ৰভাই কিনো মনচন মাৰি দেখি আছ কি মনচন মাৰিয়ে এইটো এই মই এই ফ্লিপকাৰ্টত চাই অৰ্ডাৰ দিলো হা দেই এই তেলটো কি ধুনীয়া তেল এখা ৰাতি গুৱা তেল অৰ্ডাৰ দিলো এইটো মালটো যিমান ডাঙৰ আছে মই ফটোত দেখিলো সেইটো নহয় নহয় এইটো এতিয়া দেখিছা নাই কিমান সৰু বটল আহে চাওকচোন তই চাও মোবাইলৰ লগত জোতা মই মোবাইলত তো ডাঙৰকে দেখিছা হয় না এইয়া কিমান বটল মোবাইলত পৰো কিমান ডাঙৰ চাইছো বাৰু হেংকে হলি পিছে মই লছ খাও নাই নাই তো লছ কবা গলি দেখো বেছি কে আইছি চাইছো যাও ইয়া এই 2 গুণমান বেছি আও মই যিমান ভাবছিলো সিমান নহয় নহয় মোবাইলত তো দেখা ডাঙৰে দেখা পায় গম পাইছা এই মোবাইলৰ বস্তু বিশ্বাস কৰবা নোৱাৰিয়ে এনো সেইকাৰণে এবাৰ পে জি ভুল কৰিলি গল দিয়া ভুল কৰিলে তো কো মই মোবাইলত আনি ফেলে কি লছ খাইছো দুনিয়া ফেসবুকত একে বাপ কি ফটো দিলি তই দিবি লাগব আকৌ ফেসবুকত জানাই দেখো মানুহ একে ভান্ডেৰি খুন্দেৰি হৈ থাকে ফেসবুকত সেইকাৰণে নহলি এবাৰ পে যদি কি অনলাইনত ইনকে কিবা দে তাতে আছে মেইন ঠাইত যাবি যাই জকটো লিখে এই মেইন জায়গা যাবি জায়গা মানুহ পামনে ওই যাবি তা মানুহ ভর্তি হৈ থাকে হ্যাঁ এটা মানুহ থাকে না জায়গা এই জায়গাত যাবি হেংকে কিনবা লগোৱা পিছে এই দিবা হা মানুহটো আজি কম বেছি চিনে ৰা শুনলা না ঐ ডাঙৰ 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 ইটো এইটো নহয় আৰু নাই চা মই ডাঙৰ মালটো মই মোবাইলত ডাঙৰ অৰ্ডাৰ দিছো এইটো আছে হা এইটো হে দেখোন এই গোটেই সৰু দেখুৱাই মালটো এই জানাতে কি দিছিলি তাকো মাথা দোখালি আজি এই যে জিহৰ হল হেকিলা এটা থৰিছো অলমান চলটুকা পৰাইছো দে হ'ব দে তই চাহ তা একাপ বনাগে বনাম দে এই চলি পঢ়ে তই কিবা পালাং পুলিং হে কৰি থাকে চলি পঢ় ভালকে পঢ় অলপ ভালকে পঢ় ফিনি দে তোৰ মতে পঢ় তোৰটোৱে হয় দে বঢ়িয়া আছে দে আৰু কিবা পঢ়িবি না হা হলে মোবাইলটো টিপা দিলি হলে টিপি থাকি দিনটো হা পঢ়িবা দিলি তো পঢ়িবা না চলটো কিমান গালি পাইছে একেবাৰে হা কিমান গালি পাই ৰাখি চলটো কিমান পঢ়ি আছে বুৱাৰ পে কিলো জানা নিজে হেৰা আনছে আনি পেলাই একে খুলি কৰি থাকাই বুৱাৰ পে ৰবা দিলটো এটা মই কাপোৰ দিবা লাগব গম পাইছা নে এবাৰ মই পূজা কাপোৰ দিবা লাগব ৰে বাকি চবে ৰলা না নাই এই পূজা কাপোৰ তোনো দেখো আগৰে ভাল কাপোৰ দিলে আছে ওই নাই এটা মোক লাগবই হা লাগবই চবে হেতেও কিনজি মুলকিটা মই আগৰ বছৰ কাপোৰ দিলে দেখো পিন্ধাই নাই আছে লগবিলাকে সদা কাপোৰ বিলাক মই যাম স্কুলৰ পৰা সগাই কৈ সদায় নতুন কাপোৰ লাগে চৰকাৰে ক'ব 70,000 টকাৰ চেক এখন দিছে বেংকত তুমি দিছে সেইটো পইচা এটা খৰচ কৰা নৰি নহয় কিয়নো নৰিয়ে চৰকাৰে কিবা চাই থাকব দি কিনে নাই চাই নাথকে নহয় চাই থাকব নেকি কি কথা কয় সেইদিনা মিটিং পাতি যিটোহে ভাষণ দিছি এইগিলা শুনবা যাওঁ নাই এইগিলা পইচা ব্যৱসায়ত লগাব দিছে গম পাইছা ব্যৱসায়টো যেতিয়া ডাঙৰ হ'ব তেতিয়া তহঁতৰ সপোনগিলাক মই পূৰণ কৰিব পাৰিম গম পাইছা নাই পাইছো পিছে সেই 75 যদি মই খায়ে পেলা তহঁতে আমাক বেছি নাগে নহয় আমাক 500 একযোৰ কাপোৰ দিলে 500 টকাটো দি এই শুন মই তহঁতক কওঁ এই 500 টকাটো দিয়ে মই 1000 টকা কৰিব পাৰিম কৰিলি তহঁতে সেইখিনি দি খাবি এতিয়া মূলধনটো যদি খাই পেলা এই শুন এই সোণৰ কণী পৰা হাঁহৰ কাহিনীটো শুনছিলি না নাই হা এই সোণৰ কণী পৰা হাঁহটো তই কিতাপত পাইছাই হয় পাওঁ নাই পিছে সোণৰ কণী পৰা হাঁহটোৰ কি গতি হৈছিল মালিকটো যে পেটটো ফালি দিছিল তেওঁতে কি হ'ল হা পিছদিনাৰ পেট দেখুৱা ডিমাও নাপোৱা হ'ল মাকাও মৰিলে সেনেহান হ'ব যদি তহঁতে এইখিনিকে খা গম পাইছা যদি তহঁতৰ ভালকে ভোগ কৰিব ইচ্ছা আছে তেতিয়াহ'লে মোৰ কথাগিলাক শুন মই ডাঙৰ কৰিব পাৰিলি তহঁতে কি খাই থাকবি বুজি পাইছা অলপ মোক ডাঙৰ হৈ ল'বা দি সেইগিলা খাবা নোৱাৰো পইচাটো দেখে পেলাই খাব তাৰ আমাক ধাৰে হ'লেও আনি দিবা লাগে পইচা এই চেক দেখে ধাৰে আনিবা দিছা তই এই সেইগিলা ফাং ফুং মানুহৰ কাৰবাৰ গম পাইছা নাই চেকখন দেখে পেলাই মই 2 দিন পিছত পইচা পাম দে এতিয়া ধাৰে দি সেইগিলাকৰ কথা কৈছা তই কিমান দুখীয়া মানুহকো দেখিছো হাজিৰা কৰি চলি কাপোৰ দে নিজকে দেখিছো একবাৰ দে কাপোৰটো ডাঙৰ বস্তু নহয় তহঁতে ডাঙৰ সপোন দে ডাঙৰ মানুহ হবি তহঁতে 2 দিন পিছত মোৰ লগত থাকিলি গম পাইছা দিবাও নোৱাৰে তহঁতে এই বুজা
আমি মাই পইচা চাবা নাজানো নাযাওঁ আমি নাজানো সেইখান নকৰবি তহঁতে সেইখান নকৰবি তহঁতে এইগিলা আদাৰ পৰা মাদাল নকৰিবি গম পাইছা বৰ আংশ বংশ কৰি থকা তহঁতে দুটাই তাকে মোৰ মাথা চাথা গৰম কৰি দিয়া এনে মই কিমান টেনশ্যনত আছো এইখিনি পইচা মই সৎ কামত লগাব লাগে ভাল কাম এটা কৰিব লাগে হে তহঁতে বা মাথাটো খাই দিবি দেই আমি ক'বা নহ'লে আহিলা এইগিলা বাদ দিবি ভাতটো বনাবি তই খাই মোক তিৰি হাজিৰা কৰিব মই যাবা নে কি হ'ল লাষ্টমান খেদাবা আহিছাহে তই হাজিৰা কৰিব গ'লি যা তই ভাত বনাগে যাইছো হাজিৰা কৰিব নাগে ঘৰতে কামখিনি কৰগৈ যা যা ঘৰত বনাই নিনো মই অলপ ফুৰি আহোঁ নাপালো এই যা 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 হ'ব যা মই অলপ ফুৰি আহোঁ বেছি কৰি থাকা এই তই পঢ়ি থাক আজি হাঁহৰ মাংস আছে গম পাওঁ হাঁহ দেখো ধৰি আছে এতে অংকটো কৰিব লগবই আছে হাঁহটো কিয় ধৰিছ তই আজি তাৰমানে হাঁহৰ মাংস দি খুৱাবি গম পাওঁ আজি এতে অংকটো মাৰবা লাগব আৰু একে হাঁহ কিনি খাই থাকিবি এটা হাঁহত ইমান দাম 800-900 টকা লয়ে কিমান দি আছে এতিয়া কিবাকে 50 টকামান দি পেলাই খাওঁ মাথা মাৰিব লাগিব আছো তই হাঁহটো কিমান দি আনিছ 500 টকা দি আনিছা এই হেৰি এই মইতো 50 টকা দিম আজি সাজটো মই তহঁতৰ কুমাৰ লগতে খাম ঘৰৰ মানুহ এটা হৈ পেলাই কি 550 টকা দিবা হয় মই 500 দিলো বা 800 দিলো কথা নাই নহয় ঘৰৰ মানুহ তই আহিবি গৈ পেলাই দেখাবা একো দিবা নালাগে তই একো দিবা তই ইমান কি হ'ব নালাগে হেংকে হলি মই ভালে পাওঁ তাৰমানে কি জানানে এতিয়া বস্তুৰ যিহে দাম হয় না এতিয়া এটা যদি হাঁহ কিনো আমাৰ ঘৰৰ মুখাটো গোটেই ৰাক্য তই জানাহে এই মুখা খাই শেষ কৰিব মইনো কেই পিছ পামেই নহয়নে বাৰু এতিয়া তহঁতৰ কুৰমাৰ লগতে মই এই 2 পিছ মানে খাম হয়নে নহয় এই তহঁতৰ কুৰমাৰ লগতে মানুহ দে ঐ একেবাৰে তই আকৌ বৰ মানুহ দে এই নহয় ইমান পইচা খৰচ কৰিব নোৱাৰি নহয় বস্তু কথা নাই খাওঁ আমাৰ একো আপত্তি নাই তই একে 50 টকা হিচাপ কৰিব হ'লি এই কৰিব লাগব বস্তুৰ যিহে দাম হ'লেও ঘৰৰ মানুহ আহিবি 1 টকাও দিবা নালাগে হ'ব দে মই আহিম দে মই এটা ভাল সময়তে দেখা পালো বুলিহে দে একো নহয় দে ভাজি এই মেনা এই তই মন বেয়া কৰি নাখিবি কিয় এনেকে আছা তই আজি তোৰ কাৰণে এটা বৰ ভাল দিন গম পাইছা নাই তোৰ নামত যে মই লটাৰী টিকেটখন কাটিছিলো সেইখনৰ আজি আছে খেলাখন বুজি পাইছা তাতে যিমান গাড়ীবিলাক যি আছে ডাঙৰ ডাঙৰ গাড়ী তাৰে যদি কিবাকে এখন গাড়ী পাওঁ তেতিয়া হ'লে তই কি হ'ব ভাবছো আমি মায়ে দেউতাই মই ফুৰিব যাব পাৰিম কি ধুনীয়াকে আমি গোটেই অসম ফুৰিব পাৰিম অসম নহয় গোটেই ভাৰত নহয় পৃথিৱী ক'ত যাবি তই বুজি পাইছা তই কথাটো সেইকাৰণে আজি অলপ ভগৱানক ভাবিব লাগিব বুজি পাইছা মাৰে মই এতিয়া মাতো মাতি অলপ খলাখৰ জ্বলে কিবাকে সেইখন বঢ়াব লাগবই ঠগিৰ লগত বুজি পাইছা এই শুনছ এই তই গোহাঁই ঘৰ খলাখৰ দিছা নে নাই দিছা পিছে মোৰ লটাৰী টিকেটখন আনছো তই সেইখন মই সেই গোহাঁই ঘৰত বঢ়াব লাগব আজি তাৰমানে এতিয়া ভাল বস্তু এটা পাব লাগিলে ভগৱানক যিমান দিলেও ভাবিব লাগবই বুজি পাইছা বঢ়াব লাগবই বেলেগে নহ'লেও মই হ'লেও কৰিম তাৰমানে সেইখন বৰেলি কিজানি যদি লাগে আমাৰ গাড়ীখন কি খাওঁছো তহঁত দুটাৰ সপোনটো কি ধুনীয়াকৈ পূৰণ হ'ব হয়নে বঢ়াম এতিয়া মই তাতে দে পিছে মই যাম মই সেইখন হেৰি কৰি বঢ়াওঁ অলপ আজি দিব ৰিজাল্ট আজিয়ে খেলা হয়নে দে দে ইমান মুখা গাড়ী আছে মোক গোটেই মুখা নালাগে নহয় যিকোনো এখন লাগিলেই হ'ল আৰু প্ৰায় JCB-খন যদি লাগে ডাইৰেক্ট ঠিকাদাৰৰ লগত কণ্টেক্ট কৰি ল'ম চাল টকাই টকা হ'বই কোনে পায়েই মোক এইবাৰ চাল ঘৰ বনাম মাটি বনাম বাংলা বনাম গাড়ী চলাম বলা কচু
গেটিয়ে খুলি গেলে গোহাঁয়ে ভালকেহে পদ দিছে নেকি কৃষ্ণ হে প্ৰভু কৃষ্ণ হে প্ৰভু দয়াময় আজি যিখন লটাৰী খেলা আছে এইখনত জানো মোৰ নাম্বাৰটো কিবাকে হ'লেও কণা মোনা লাগি হ'লেও লাগে প্ৰভু মোৰ নাম্বাৰটো 1448777 কৃষ্ণ প্ৰভু ঈশ্বৰে জানো আশাখিনি মই পূৰণ কৰিব পাৰোঁ আৰু প্ৰভু হে প্ৰভু লাগ প্ৰভু লাগ কিবাকে লাগ আৰু এই অভাগিনী তিৰি চলিকেইটা শান্তি দিব পাৰিলে হ'লে প্ৰভু